নমস্কাৰ, মই বন্দনা। মই আজি বনাবলৈ ওলাইছোঁ নেমুৰ আচাৰ। যিহেতু প্ৰায় সকলোৰে ঘৰত এতিয়া নেমুবোৰ পকিবলৈ আৰম্ভ কৰিছে, গতিকে আপোনালোকেও নেমুৰ আচাৰ বনাই এনেদৰে সোৱাদ ল'ব পাৰে। তাৰ বাবে মোৰ ভিডিঅ'টো চাই থাকক, মই কেনেদৰে নেমুৰ আচাৰ প্ৰস্তুত কৰোঁ। আচাৰৰ বাবে মই এনেদৰে 4টা নেমু লৈছোঁ। আপোনালোকে বেছিকৈও ল'ব পাৰে। নেমুকেইটা লৈ মই ভালদৰে ধুই ৰ'দত ভালদৰে শুকুৱাই লৈছোঁ। তাৰপিছত এনেদৰে সৰু সৰুকৈ টুকুৰাকৈ কাটি ল'ম। আপোনালোকে নিজৰ জোখমতে কাটি ল'ব পাৰে, ডাঙৰকৈও বা সৰুকৈ। যিহেতু নেমুটোতো গলিয়ে যাব, গতিকে সৰু সৰুকৈ কাটিলে অৱশ্যে শুকুৱাত সুবিধা হয়, সেইকাৰণে মই অকণমান সৰুকৈ কাটিছোঁ। এয়া মই নেমুখিনি এনেদৰে কাটি ল'লোঁ। তাৰপিছত মই ইয়াত নিমখ সানি গোটেই ৰাতিৰ এতিয়া মই নিমখ ইয়াতে দি গোটেই ৰাতিটোৰ বাবে নিমখ সানি পেলাই থৈ দিম। এক ৰাতি নেমুখিনি নিমখত এনেদৰে থৈ দিয়াৰ পিছত এনেদৰে পানী ওলাইছে, আৰু এইখিনি মই বেলেগ এটা পাত্ৰলৈ লৈ ল'লোঁ আৰু এইখিনি ৰ'দত দিমগৈ। এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত তেতিয়াহ'লে মোৰ পেজটো লাইক কৰি দিব। নেমুখিনি প্ৰায় শুকাইছে, ৰ'দ যিহেতু টান আছিলে, আৰু মই এনেদৰে জলকীয়া কেইটামানো ধুই পেলাই ৰ'দত দি থৈছোঁ শুকাবৰ বাবে আচাৰত দিবলৈ, আৰু বটলকেইটাও শুকুৱাই লৈছোঁ ধুই। এতিয়া আমি আচাৰত দিবলৈ মছলা প্ৰস্তুত কৰোঁ গ'লোঁ। প্ৰথমতে মই কেৰাহীখন পাতি ল'লোঁ, জুই গেছৰ চিমত দি থোৱা আছে। তাৰপিছত ধনিয়া গুটি আৰু আগত জিৰা দি গ'লোঁ। ধনিয়া আৰু জিৰা দি মই লৰাম। এয়া কালা জিৰা দিছোঁ। কালা জিৰা দিয়াৰ পিছত এয়া দিলোঁ বগা সৰিয়হ দি লৰাইছোঁ। যিহেতু মই মছলা সৰহকৈ বনাম, বেলেগ আচাৰতো ব্যৱহাৰ কৰিব পৰাকৈ মিক্সিত দি পেলাই থৈ দিব পৰা যাব, সেইকাৰণে জিৰা আৰু অলপমান দি দিলোঁ। এয়া সৰিয়হো দি থৈ দিছোঁ। বেলেগ আচাৰত ব্যৱহাৰ কৰিম, ভালদৰে ভৰাই থ'লেই হ'ল টেমা এটাত। একেবাৰে বনাই থৈছোঁ আৰু এতিয়া ভালদৰে ভাজি লাগি নধৰিবৰ কাৰণে লৰাই থাকিব। শুকান জলকীয়া দি দিছোঁ মই 4-5টামান, আপোনালোকেও দি দিব পাৰে। মছলাখিনি ভালদৰে ভজাৰ পিছত মই এনেদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। এয়া শুকুৱাই লোৱা নেমু আৰু জলকীয়া মই লৈ আহিলোঁ। এতিয়া আচাৰত দিবৰ বাবে তেল গৰম কৰোঁগৈ। আচাৰত সাধাৰণতে মই গৰম তেলেই ব্যৱহাৰ কৰোঁ, সেইবাবে তেল এনেদৰে গৰম কৰি লৈছোঁ। আপোনালোকেও নিজৰ জোখ অনুসৰি তেল কিমান প্ৰয়োজন হয় দি ল'ব। এতিয়া নেমুখিনিৰ লগত মই মছলাখিনি জোখমতে মিলাই লৈছোঁ। এতিয়া মই পিচি থোৱা মছলাখিনি নেমু লগত সানিলোঁ, আৰু জলকীয়া শুকুৱাই লৈছিলোঁ অকণমান ধুই পেলাই ভালকৈ। জলকীয়াখিনি মই ফালি দিয়া নাই, কাৰণ মই বেছি জ্বলা হোৱাটো বিচৰা নাই। আপোনালোকে যদি বেছি জ্বলা খাব বিচাৰে তেতিয়াহ'লে ফালি দিব পাৰিব। এয়া গৰম কৰি থোৱা তেলখিনি হয়, এইখিনি এতিয়া ঠাণ্ডা হ'ল। মই এনেদৰে মিলাই লৈছোঁ। এনেদৰে ভালকৈ তেলখিনি মিলাই ল'ব, আৰু মোৰ আচাৰ এয়া ৰেডি হৈ গ'ল। এইখিনি আচাৰ অৱশ্যে বনোৱা দিনাখনৰ পৰাই খাব পাৰি। মই খাওঁ বাৰু, আপোনালোকেও খাই চাব। এনেদৰে বনাই খুব সোৱাদ হয়। খালি অলপ দিন ৰ'দত দিব লাগিব। ৰ'দত দি থাকিলে অকণমান তিতা ভাৱ এটা আহে, সেইটো নোহোৱা হৈ যাব। নহ'লে প্ৰথমতে তিতা হয়, পিছলৈ তিতা নোহোৱা হৈ যায়, আৰু খাবলৈও সোৱাদ হয়। এয়া মই এনেদৰে বটলত ভৰাই লৈছোঁ। আপোনালোকেও চিচাৰ বটলত থ'ব, আৰু সদায় ৰ'দাই থাকিব, আৰু বটলটো ভালদৰে ধুই একেবাৰে পানী নোহোৱাকৈ শুকুৱাই ল'ব, যাতে পানী লাগি নাথাকে। পানী লাগিলেও আচাৰ বেয়া হোৱাৰ চান্স থাকে।